আজি মোৰ থালিখনৰ লগত আছে শুকান মাছৰ চাটনি, ঔটেঙা আচাৰ, এইফালে এগ কাৰী। পিছে এই এগ কাৰীটো মই কেনেকৈ বনাইছোঁ, কিহৰ লগত বনাইছোঁ, আহক ভিডিঅ'টো চাই লওঁ। এয়া মই ৰেডি কৰি লৈছোঁ কণী, বিলাহী দুটা কাটি লৈছোঁ সৰু সৰু, নহৰু, পিঁয়াজ এটা আৰু বইল কৰি লৈছোঁ আলু দুটা, শুকান জ্বলা এটা আৰু মেইন বস্তুটো হৈছে সৰিয়হ। আৰু মই এতিয়া সৰিয়হখিনিৰ লগতে নহৰু, পিঁয়াজ, শুকান জ্বলা গোটেইখিনি মিক্সিত মাৰি এটা ধুনীয়া পেষ্ট বনাই ল'ম। এইখিনি মই ধুনীয়া পেষ্ট এটা বনাই ল'লোঁ। এতিয়া মই বিলাহীখিনিও মিক্সিত মাৰি ল'ম। ধুনীয়াকৈ এতিয়া মই বিলাহীখিনিও পেষ্ট এটা বনাই ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ, দি উঠি ধুনীয়াকৈ এতিয়া মই কণীখিনি ভাজি ল'ম। আৰু কণীখিনি ভাজা হোৱাৰ পিছত তাৰপিছত মই আলুখিনি ভাজি ল'ম। যিহেতু মই আলুটো বইল কৰি থৈ দিয়া আছিলোঁ, সেইটো অলপমান ভাজি ল'ম। এয়া ধুনীয়াকৈ মোৰ আলুখিনি ভাজা হৈছে। আলু ভজা তেলতে পিঁয়াজ, পাঁচফোৰণ, হালধি, নিমখ আৰু আপোনালোকে যি মছলা খায় তাক এড কৰিব পাৰে। মই মিট মছলা দিছোঁ। আৰু এতিয়া বনাই থোৱা সৰিয়হ আৰু বিলাহী পেষ্টখিনি দি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ মই বিলাহী আৰু সৰিয়হখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু ইয়াত মই অকণমান গৰম পানী দিম এতিয়া। লগতে ভাজি থৈ দিয়া আলুখিনি দি দিছোঁ। এতিয়া অকণমান গৰম পানী দিম। গৰম পানী দি ধুনীয়াকৈ অলপমান লাৰি এতিয়া মই কণীকেইটা দি দিম। এয়া মোৰ এগ কাৰী ৰেচিপি হৈ গ'ল। আৰু আপোনালোকে যদি এই ৰেচিপিটো খোৱা নাই তেনেহ'লে জল্দি ট্ৰাই কৰিব। আৰু লগতে আপোনালোকে মোক ধুনীয়া এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।